বঢ়িয়া দিনে ভিডিওটো এই বঢ়িয়া ভিডিও দিছো উড়ন না দেখলাম মানে কেমনটা লই যাস তুই কই বিয়ে তো কি কাম বন নাই নাকি তো ঘরতে গিয়ে বইরা আছিস নাকি মোবাইল টিপি দেখালা কি কৰি আছো মোবাইল বেটকি এটো টিপি মই কেনে পাইছো মই জানো হয় নাকি অলপ নিজৰ ভৰিত নিজে থিয় দিয়াৰ ব্যৱস্থা কৰা মাথাকে ভৰি কাৰে কাৰ ভৰি মেলব নেকি মই ভৰিয়া আৰু ৰাতিপুৱা কিবা কথা কম বুলি কৈছিলি কি কথা ৰাতিপুৱা কথাটো মই যে কম বুলি কৈছিলো এই ৰাতিপুৱা মানে এটা হেৰি হ'ল কি লাজ কৰিব লগা দৰকাৰ নাই এতিয়া মোৰ এই অফিচৰ কাম আছে আমাৰ দাদু আছে লাজো লাগে শুনা পাই নেকি আৰু এই নাপে দেখো মোবাইলটো বন্ধ কৰি দিবি না নালগে নালকে মোবাইল চলি থাকিবচোন তই গানে চাই দিয়া গানটো হ'ল এই হেৰি হ'ল দেউতা মই এটা আপি ভাবিছিলে বহুত ঘৰটাই ঘৰ মানে ঘৰ ক'ত নাজনো এই ফেচবুকত কি হ'ল আৰু কিবা বস্তু এটা আছে গ'ল তাতো সি পাৰ লাইক কৰি যি হিদে তাই কথা পাতিছে কলচুৱা ভিডিঅ' কল কৰো ফেচবুক হোৱাটছআপ ফ্ৰেণ্ড কি যি আপি কেতেনা কাই ভাল আপি খাবি আৰু চৈধ্য ৰাখিলো এটা আজিকালি মোক কিয় কৈছে মই কিয় দি দিব লাগে ৰেগুলি বেয়া দিব মোৰ কৈছে এটা কাম কৰ তই ফেচবুকত ফ্ৰেণ্ড কৰছা গতিকে হোৱাটছআপত ফ্ৰেণ্ড কৰছা তই এটা কাম কৰ টুইটাৰত দ্বাৰা দিবি এখন পাতি ল হেই কি মই বেয়া পাই কি বকা কি মই যাওঁ দে ক'ত যা যাওঁ মই চুলি মোৰ মাথাটো খাব হে কৃষ্ণ কি চুলি জন্ম দিলো আপোনাক কৈনো কি লাভ হ'ব নিজে ৰামলীলাত ব্যস্ত হৈ থাকা জীৱন মাজুটো